আজি আমাৰ ঘৰৰ ৰান্ধনি ভাইটি আপোনালোক সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ কাম বনখিনি কৰিবলৈ বুলি একদম ওলাই আহিছোঁ আৰু চকু একদম ফুলি আছে দেখিছেনে বাৰু। একদম শুই উঠা বেছি দেৰি হোৱা নাছিলে মানে এফালে চোতাল সাৰি লৈছোঁ মই। এফালে ভাইটি গ'ল গৰু এৰাল দিবলৈ বুলি। এফালে মই আহিলোঁ কাঁহী বাতিকেইটা ধুবলৈ। কাঁহী বাতি ধুই মেলি আজৰি হ'লোঁ। আজৰি হৈ আকৌ ভাইটিয়ে বনালে চাহটোপা বনাই দিলে। চাহটোপা বনাই দিয়াৰ পিছত আমি সকলোৱে খাই ল'লোঁ। এফালে খুৰীহঁত আহিছিলে, খুৰীহঁতক দেখুওৱা নহ'ল বাৰু। এফালে আমি সকলোৱে চাহ তাহ খাই মেলি আজৰি হৈ এফালে ভাইটিয়ে পূৰা শাক কোটাত লাগিয়ে গ'ল আৰু ভাত বনাবলৈ বুলি। এফালে আকৌ ছাগলীজনীক মই বাকলিখিনি দিবলৈ আহিলোঁ, কলৰ বাকলি। এফালে আকৌ মই কাপোৰখিনি মেলিলোঁ। কাপোৰখিনি মেলি থাকোঁতে এফালে আমাৰ পোৱালিটো আহিলে, তাৰ লগত অকণমান ধেমালি কৰিলোঁ। এফালে আকৌ ধানকেইটা দি থৈছিলোঁ নহয়, সেই ধানকেইটা মেলি ল'লোহি। শুকুৱাই নাই, আজি শুকাব আৰু। এফালে অলপ দিয়াৰ পিছতে মানে ধানকেইটা শুকালে, সেইকাৰণে মানে ভৰাই ল'লোঁ ধানকেইটা। এফালে ধান চান ভৰাই মেলি আজৰি হৈ মই ওলাই আহিছোঁ দোকানলৈ বুলি। এফালে বা মই দুইজনী ওলাই আহিছোঁ দোকানলৈ বুলি। এফালে চাদৰ এখন চিলাবলৈ আছিলে, চাদৰখন চিলালোহি। বা দোকানলৈ আহিছোঁ বাৰু দেই। এফালে অলপ দেৰি চিলাই মেলি থাকোঁতেই মানে এফালে চানা আনিলে, চানা খাই ল'লোঁ। এফালে আমাৰ ভণ্টি এয়া মৰম লগা, আমি গোটেইকেইজনীয়ে চানা খাই ল'লোঁ। এফালে চাদৰ পতি লগাই আছোঁ। বা এজনী বহৰ চাদৰখন হয়। এফালে আকৌ আমাৰ চাহৰ পৰ্ব আহিলে। এফালে বাদাম কিনি আনিলেগৈ চাহ খাবলৈ বুলি, কিবাকিবি কিনি আনিলেগৈ আৰু। এফালে চাহ খাই লওঁ দেই। এফালে চাহ তাহ খাই বৈ আকৌ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি গৰু আনিব হ'ল। ভাইটি সোণাৰীলৈ গৈছে, সোণাৰীলৈ গৈছিলে কাৰণে গৰুকেইটা মই আনিবলগীয়া হ'ল। ঠিক আছে, আজিলৈ ইমানেই মিনি ব্লগটি। বাই বাই।